थांनाय 4 डिसेम्बर खालि सासे हिनजावसानि गोथै सह'खौ फबनायनि उनाव दिनै बिनि गोथै सह'खौ बुरखांनाय जायो। गुबै बाथ्राया चिरां जिल्ला सिंनि बिजनी हालामनि सासे फोरोंगिरिया गावनि न'आव खामानि मावग्रा महरै लांनाय सासे हिनजावसाया गोर्बोआव थानाय हालोदाव फाहामथाय होनाय समावनो देहा फाहामसालियाव रुंसारि जादोंमोन। रुंसारि जानायनि उनाव हिनजावसानि नखरा गोथै सह'खौ न'आव लांनानै समाजारि नेम बायदियै जोबथा बिदाय होनानै फबो। उनाव जाथायनि सोमोन्दै मिथिनो मोननानै सान्थालि फरायसा आफादनि फारसेनिफ्राय गुबै दायनिगिरिया साजा मोननांगौनि थाखाय नायबिजिरनायनि दाबि खालामो आरो नखरनि सुबुङाबो बेनि सायाव मोनसे गसर थिसनो। सान्थालि फरायसा आफादनि दाबि आरो नखरनि गसरखौ बिथा खालामनानै दिनै चिरां जिल्ला खुंथाया मेजिस्ट्रेटनि नुजाथिनायाव हिनजावसानि गोथै सह'खौ बुरखांनानै पस्टमर्टेमनि थाखाय काजलगावनि JSB सिभिल हस्पिटालसिम दैथायहरो। बे बिथिङाव मेजिस्ट्रेट आरो सान्थालि फरायसा आफादनि दैदेनगिरिया खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। আমাৰ থানাৰ পৰা মোক 9 বজাত জনোৱা গৈছিল যে মৃতদেহ আছে। যুৱতী তেখেতৰ বয়সটো জনামতে 20 বছৰ। তো তেখেতক 4 ডিচেম্বৰত ইয়াতে 1 নম্বৰ উত্তৰ বল্টি ইয়াতে তেখেতৰ মানে পুতা হৈছিল, যিখিনি আমি ইনফৰমেশ্যন পালোঁ। আজি আমি 9 তাৰিখে আমি ইয়াতে আহি তেখেতৰ বডিটো খান্দি উলিয়াইছোঁ আৰু বাকী কি হৈছে আমি এতিয়া পোষ্টমৰ্টেমৰ কাৰণে পঠাইছোঁ। আমাৰ পোষ্টমৰ্টেম হোৱাৰ পাছত বাকীখিনি আমি গম পাম আৰু আপোনালোকক আমি জনাম। মৰ্মান্তিক ঘটনাটো হৈ গ'ল, আজি তাইৰ মৃতদেহ সৎকাৰৰ পুনৰ খান্দি উলিয়াবলগীয়া হ'ল, গতিকে কি বিচাৰে? 1 নং বল্দি এইটো আমাৰি চুবা। ইয়াত কেইদিনমান আগত ব্যক্তিগত হস্পিটেলত যিজন ছোৱালী অন্তঃহত্যা হৈ ঢুকাল, তেখেতৰ ন্যায়িক তদন্তৰ কাৰণে আমাৰ আদিবাসী ছাত্ৰ সন্থা আশা হৈ তদন্তৰ কাৰণে দাবী জনোৱা হৈছিল আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই আজি প্ৰশাসনীয় বিভাগীয় কৰ্তৃপক্ষৰ হৈ আজি পুনৰ ন্যায়িক তদন্তৰ কাৰণে পষ্টমৰ্টেমৰ কাৰণে শৱদেহটো আজি উঠাই লোৱা হয় আৰু তাক আমি প্ৰশাসনক উচিত পৰীক্ষা নিৰীক্ষা হোৱাৰ কাৰণে আমি আশা আৰু কামনা কৰিছোঁ। কি বিচাৰে? আমি নিৰীহ পৰিয়ালৰ যাতে ন্যায়টো সঠিক তদন্ত হৈ ন্যায়টো যাতে পায়, আমি তাকেই কামনা কৰিছোঁ আৰু তদন্তৰ খৰতকীয়া যাতে হয় আৰু ইয়াত কোনো অবৈধ চক্ৰৰ সুৰুঙা লৈ যাতে ৰেহাই নাপায়, এইটো আমি প্ৰশাসনৰ ওচৰত প্ৰাৰ্থনা বা দাবী জনাইছোঁ। এগৰাকী শিক্ষকৰ ওপৰত এই অভিযোগ উঠিছে, জুমৈ চিৰাং ব্ৰহ্ম অথবা জাতিৰ ওপৰত আচলতে এই অভিযোগ উত্থাপন হৈছে। কি ক'ব আচলতে তেওঁৰ ওপৰত এজাহাৰ দিয়া হৈছে ফালৰ পৰা? নিশ্চয়, যিহেতু বনকৰা হিচাপে তেখেতৰ ঘৰত আছিল আৰু জনামতে কেইমাহমান আগতেই অসুস্থ পৰিৱেশত তেওঁ ঘৰত আহিছিল আৰু তাত তেখেতে কি অসুখ হৈছিল বা কি পৰিৱেশত সি ঘৰত আহিছে এইটো কোনো তত্বাৱধান লোৱা নাই আৰু অৱশেষত তেখেতক মানে চিকিৎসাৰ অভাৱত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে আৰু ইয়াত উচিত তদন্ত কৰি শিক্ষকজনেও দোষী সাব্যস্ত হ'লে মানে উচিত শাস্তি পাব লাগে।